আমাৰ চলমাৰী বুলি কয়। এইটো চলমাৰী গাঁৱত বহুত কিবা আছে, পানী আছে, পানী জমি থাকে, ওপৰত গেট আছে, চুইচ গেটৰ পৰা ব্ৰিজত পিছফালে ব্ৰিজ আছে, এই ব্ৰিজটো বনা দি ভাঙি গ'ল। এই ৰাস্তাটো ক'ৰ পৰা ক'লৈ যায়? এইটো খাচীমাৰী সেই চলমাৰীটো ফুটবল ব্লক গ্ৰুপলা। এইটো অকল আমাৰ চলমাৰী ধৰণে নহয়, মানে কুমটি, খাচীগাঁও, চেকাটানি, জুঞ্জিবিল, এইফালে ৰচুবিল, 8টামান গাঁৱতো মানে এই ফুটবল ব্লকলৈকে যাব লগা হয়, মানে এৰিয়া হিচাপে। সেইকাৰণে এই ৰাস্তাটো যদি ভাঙি থাকে তেতিয়াহ'লে আমাৰ অফিচত যাবলগীয়া কোনো নাই। কেতিয়া ভাঙিছে এইটো? এইটো মানে আজিলৈ 2দিনমান হ'ল। 2দিনমান। মানে গাঁৱৰ যদি কোনোবা যদি বেমাৰ হয়, তেতিয়া আমি হস্পিটেলত যাব লগা হ'লে এম্বুলেঞ্চ নাহিব পাৰে, কিয় পাছ কৰিব নোৱাৰোঁ, এনেকৈ আমি যাব পাৰিম। এইটো চাবলৈ কোনোবা আহিছিল না? এইটো চাবলৈ কোনোবা আহিছিল? যোৱাকালি কোনোবা আহিছিল নাকি ইঞ্জিনিয়াৰ, কিন্তু আমি নাছিল, আমাৰ এই যে ডিচি মেম্বাৰে আছিল, কি কৈ গৈছে আমি নাজানো, এতিয়া এপ্লিকেশ্যন নাই, আমিতো নাজানো। এতিয়া চৰকাৰক কি ক'ব? চৰকাৰৰ আমাৰ এই ব্ৰিজটো এক্সটেনশ্যন কৰি দিলে ভাল আছে আৰু কি, মানে মাটি যেতিয়া কৈ দিয়ে এক্সটেনশ্যন, তেতিয়াহ'লে মাটি নাথাকিব, মানে ডাইৰেক্ট গেটৰ পানীটো এই ব্ৰিজত মাৰি দিয়ে, সেইকাৰণে এইটো হোৱাইট ফৰ্চটো ভাঙি যায়। সেইকাৰণে এইটো এক্সটেনশ্যনটো যদি কৰে তেতিয়াহ'লে ভাল লাগে। চলমাৰী, হয়, উত্তৰ চলমাৰী কয়। হয়, তাৰপিছত আমাৰ সমস্যাটো হ'ল এই যে এতিয়া বিৰাট কি হ'ল, বৰষুণ হ'ল। হয়, তাৰপিছত আমাৰ গেটৰ পিছফালে এটা দলং আছে। হয়, এই দলংখন আমাৰ পূব ছাইডৰ এপ্ৰ'চটো, হয়, চুইচ গেট য'ৰ পৰা অহা এই পানীখিনি ভাঙি পেলাইছে। হয়, তাৰপিছত আমাৰ এনেই কি হ'ল, আমাৰ গাঁৱৰ পৰা তাৰমানে বেলেগ ঠাইটোত যাবৰ বাবে আমি বিৰাট অসুবিধা হ'লোঁ। এতিয়া ৰাস্তাটো বন্ধ হৈ আছে। এইটো ৰাস্তা ক'ৰ পৰা ক'লৈ যায়? এই ৰাস্তাটো আমাৰ বৰগুৰিৰ পৰা আহি তাৰপিছত তাতে গুৰুফেলালিতে গৈছে আৰু কি, অহা যোৱা মানে প্ৰায় আমাৰ ওচৰত 10-12টামান গাঁও আছে। হয়, এই গাঁৱৰ মানুহবিলাক অহা যোৱাৰ বাবে বিৰাট অসুবিধা হ'ল। সেইবাবে আমি চৰকাৰক অনুৰোধ জনাইছোঁ, হয়, অতি সোনকালে যেন আমাক সহায় কৰে।